মই যে গাঁৱলৈ আহিলে যে ইমান চুৰণিজনী হয় নহয় সেইহঁতৰ ঘৰত বোলে জাতিলাও এটা লাগিলে খুৰীদেউজনী ঘৰত বোলে জাতিলাওটো কিমান ডাঙৰ হৈছে চাওঁ সেগে যদি ডাঙৰ হৈছে তেন্তে চুৰ কৰিম আকৌ কাইলৈ গৈ কিনি কিমান ডাঙৰ হৈছে চাওঁগেচোন যাওঁ নহ'লে আকৌ সেইজনী ফেকিবা এজনী আকৌ জাতিলাওটো চকু পৰিব এজনী গুৱাহাটীৰ পৰা উৰি আহিব জাতিলাওটো নিবলৈ নহ'লে লেংকচি চম্পাকলিতে কমটি সেইকেইজনী অল্প চাতৰি সেইকেইজনীও নিব চুলিকুচা খুলি ল গৰম হৈছে নহয় মই যাওঁ চাই আহোঁগৈ নহ'লে নোকে পাই যাব যাওঁ এহঁতৰ বাৰীখন পালোহি ইমান শাক পাচলিখন লাগিছে পাই এইখন দম জাতিলাওজোপা কেনেকুৱাকে বগাইছে বা মাই গড জাতিলাওজোপা কেনেকুৱাকে বগাইছে লাই শাকখন দম লাগিছে নহয় এটা কলা দিলো লাগি আছে বাৰীখন মোৰ অকল চকুটো পৰিয়ে থাকে মোলেই লগাইছে হেপা বাৰীখন পাই দম লাই শাকখন লাগিছে এখন পুলিখন কেনেকুৱাকে লগাইছে লাই শাকৰ পুলিখন জাতিলাওটো ক'ত আছে সেই জাতিলাওজোপা সেই টিঙৰ ওপৰত লাগি আছে বোলে চাওঁচোন জাতিলাও ডাল মাই গড এনেকুৱা ডাঙৰ জাতিলাও মই দেখাই নাই পাই টিঙত ওলমি লাগি আছে হৈ পৰি জানা হাততে পৰি দে না হাততে পৰি দে এইটো চুৰ কৰিবলৈ মজা হৈ আছে মাই গড এইটো নিমহিম